কবিতাৰ শিৰোনাম ভবাৰ দৰে কিয় নহয় কথাবোৰ। কবি তৌফিকুৰ ৰহমান। আবৃত্তি কৰিছে ময়ূৰাক্ষী কলিতা গগৈয়ে। ভবাৰ দৰে কিয় নহয় কথাবোৰ, তুমি যি ভাবিছা ময়োতো একেই ভাবিছোঁ। তথাপিওচোন নহয় ভবাৰ দৰে কথাবোৰ। তোমাৰ বুকুত ওলমি থকা আকাশখনৰ তৰাবোৰ খহি পৰে এটা এটাকৈ। অনিদ্ৰাৰ মায়াজালত উজাগৰি সপোনে পাখি মেলিব খোজে, কিন্তু ৰুদ্ধ হৈ পৰে প্ৰেম ভালপোৱাৰ সকলো দুৱাৰ। দেহী ঐ, আনে কি বুজিব অনুভৱৰ দস্তাবেজৰ প্ৰতিটো ৰক্তাক্ত পৃষ্ঠাত ঠাহ খাই থকা হেজাৰ অৰ্বুদ হুমুনিয়া অশ্ৰুগাথাৰ কথা। চিনাকি ঘাটৰ অচিনাকি পাঞ্চৈ লাহে লাহে হ'ল কলিজাৰ আপোন। নীলিম তোমাৰ দুনয়নত বিচাৰি পাওঁ হেৰুৱা ঠিকনা। তথাপিওচোন নহয় ভবাৰ দৰে কথাবোৰ। প্ৰীতিৰ এনাজৰীত মেৰিয়াই ধৰে ৰঘুমলা, ঠুনুকা হৃদয়ত জুনুকা বাজে, মাৰলিত ঘূণৰ তাণ্ডৱ। চাকনৈয়াত উটি যায় আবেগৰ কোলাহল, সীমনাত ৰৈ মৰমে চিঞৰে দুখৰ ৰাতি নোপোৱাই। মায়া এৰিব নোৱাৰি সমাধিত বিচাৰোঁ তোমাৰ মৰমৰ পৰশ। দিগ্বলয়ত নাচি উঠে সুজাতাৰ প্ৰস্তৰ হৃদয়। তাঁতৰ পাতত বহি সপোন ৰচা বহাগীৰ থৌকি বাথৌ মন। দুবাহুত মেৰিয়াই প্ৰিয়তমক ৰঙালী হৈ পৰে বহাগৰ নাচনী। মেঘকন্যাই বাউলী হয় তৰাৰ ধেমালি দেখি। তথাপিওচোন নহয় ভবাৰ দৰে কথাবোৰ। কথাবোৰ ভবামতেই উৰুঙা হেঁপাহৰ নিস্তেজ হাঁহিবোৰক হত্যা কৰা হৈছিল। সমাধিত ফুলি উঠিছিল নিয়ৰৰ ফুল, জিলিকি উঠিছিল তৰাৰ হাঁহি। যাযাবৰী সপোনৰ অপমৃত্যুৰ কাহিনী শুনা নাছিলোঁ। তথাপিওচোন ভবাৰ দৰে নহয় কথাবোৰ। হাতে হাত ধৰি আগবাঢ়িছিলোঁ অচিনা ঘাটলৈ, বাৰে বাৰে বাট কাটে অঘৰীয়া হোলে। কলিজাত কলিজা সঁপি দি আকাশৰ নীলাবোৰ ছটিয়াই দিছিলোঁ তোমাৰ সেন্দুৰীয়া গালত। তথাপিওচোন ভবাৰ দৰে নহয় কথাবোৰ। সজাৰ পৰা মুকলি কৰি দিয়া মইনাজনীৰ মাত হেৰাল, বিচ্ছেদৰ কৰুণ সুৰে তচনচ কৰে কেতেকীৰ জীৱন। যন্ত্ৰণাৰ ৰাগী পান কৰি জীৱন জীয়াৰ আখৰা কৰা প্ৰেমিক কবিৰ ঠিকনা হেৰাই। বিশ্বাসৰ হাত বিচাৰি প্ৰতিপল দগ্ধ হয় হৃদয়। অমানিশাই আৱৰি ধৰা কলিজাৰ চৌপাশে পহৰা দিওঁ দিন ৰাতি একাকাৰ কৰি। তথাপিওচোন ভবাৰ দৰে নহয় কথাবোৰ। ভবাৰ দৰে কিয় নহয় কথাবোৰ। ধন্যবাদ।